নহয় চাওক, বিত্তীয় বিভাগটোত আমি নাই, গোটেই বস্তুটোতে আমি নাই। আমি বজোৱাৰ বাবদ এটা পে'মেণ্ট দিয়ে, বছ আমাৰ কথা সুধিবলৈ ৰাইটো নাই। যিহেতু জুবিন গাৰ্গে নিজেই হিচাপ নিবিচাৰে, গতিকে মই গৈ সিদ্ধাৰ্থ শৰ্মাক হিচাপ সুধিব নোৱাৰোঁ। আমি বজোৱাৰ বাবদ যি আমাক পে'মেণ্ট দিয়ে আমি লগে লগে পাওঁ। সিদ্ধাৰ্থ অলপ মিছবিহেভ কৰে, সেইটো হয়, এইটো মই কৈছোঁ। সেইবিলাক কথা, সেইখিনি কথা কৈয়ে আছোঁ সদায়, নহয় জানো? নকৰে। জুবিন গাৰ্গকতো আপোনালোকে বেছি ভালকৈ জানে দেখোন, সদায় পাই থাকে। নহয়, মিছবিহেভ মানে সেইটো কোৱা আপোনাৰ, আমাক মিছবিহেভ নকৰে, আমাক মিছবিহেভ কৰাৰ কথা কোৱা নাই, বেলেগক মানুহক কথা কৈছোঁ মই। তেখেতেতো আছে, নিজৰ ভায়েকৰ নিচিনাকৈ মৰম কৰিছিলে জুবিন গাৰ্গে, চবকে মৰম কৰে, চবকে মৰম কৰে। ইয়াত যিমানজন মানুহ আছে, যদি আপোনালোকে লগ পাইছে, জুবিন গাৰ্গৰ মৰম চাগে আপোনালোকে পাইছে। আমাকো মৰম কৰি কৰিয়ে ইমান দিন এনেকৈ ৰাখিলে, গতিকে আৰু চবকে খুব বিশ্বাস কৰে তেওঁ, চবকে বিশ্বাস কৰে। বিশ্বাসঘাতকতা হ'ল। গতিকে সেই গোটেই কথাবোৰত সহায় কৰিবৰ কাৰণে আমাৰ পৰা তেওঁলোকে ষ্টেটমেণ্ট লৈছে। তেতিয়া লগ পালোঁ, কি কৰিছিলোঁ, কেনেকৈ আগবাঢ়িছিলে প্ৰগ্ৰেমলৈ, কেতিয়া গৈছিলে প্ৰগ্ৰেমলৈ, সেইখিনি কথাই সুধিছে, বেলেগ মোক একো সোধা নাই। মতা কথা কোৱা নাই। যদি মাতে তেতিয়া আকৌ আহিম কেলৈ নাহিম? সহায়টো কৰিমেই আমি, ইনভেষ্টিগেশ্যনত সহায় কৰিবলৈহে আমি আহিছোঁ। সেইটো স্পষ্ট নহয়, জুবিন গাৰ্গ ব্যৱহাৰ কৰা হৈছিলে, সেইবিলাক এতিয়া ওলোৱা কথা, কিন্তু ব্যৱহাৰটো হৈয়ে আছে আগৰ পৰা। নহয়, সেইটোতো নহয়, সেইটোতো মানি ল'ব পৰা কথাই নহয়, বিষ খোৱা হত্যা কৰাটো। জুবিন গাৰ্গৰ নিচিনা এজন মানুহ যদি বিষ খোৱা হত্যা কৰিছে, মই কৈ আছোঁ যে আদালতে শাস্তি দিবই, নহ'লে ৰাইজে শাস্তি দিব, নহ'লে ভগৱানৰ আদালত আছে, ইয়াতে আমি চব দেখি যাম। আপুনি, মই আৰু অসমৰ ৰাইজে সকলো ইয়াত দেখি যাব। আচলতে মই চব কথা নাজানো, চব কথা মই শুনা নাই। মই যোৰহাটত আছিলোঁ, 1 তাৰিখৰ এটা অনুষ্ঠান আছিলে যোৰহাটত। আজি মই যোৰহাটত পাইছোঁ, কালি ফোন কৰাৰ কাৰণে। মই খুব কম ছ'চিয়েল মিডিয়া চাইছোঁ, আৰু চাই থাকিলে নিজৰ মাথাটোৱে বেয়া লাগে দেখোন, নিজে সহ্য কৰিব নোৱাৰা হৈ যাওঁ। আচলতে মই প্ৰায় জ্বলোৱা দিনলৈকে একো চোৱাই নাছিলোঁ, মই ভিডিঅ' এটাও চোৱা নাছিলোঁ, ছ'চিয়েল মিডিয়া বা নিউজ একোৱেই চোৱা নাছিলোঁ। মোক চবকে কৈছোঁ, যেতিয়া কাহিলীপাৰা ঘৰত থাকোঁ সকলোকে কৈছোঁ যে মই একো ভিডিঅ' চোৱা নাই, মই চাব পৰা অৱস্থাত নাই। আচলতে মই একদম আনবেলেঞ্চ হৈ আছিলোঁ মনটো, আৰু এতিয়াও মই চব ভিডিঅ' চোৱা নাই। মই 2-এটা ভিডিঅ' কেতিয়াবা চাওঁ, মোৰ ৱাইফে দেখুৱাই, কোনোবাই দেখুৱাই। বুকুত পিন্ধে। আচলতে অসহায় হৈ পৰিছোঁ নহয়, মানুহটো নাইকিয়া হোৱা মানে কি হেৰুৱাইছোঁ সেইটো মই কাকো বুজাই দিব নোৱাৰোঁ। আপোনালোকে সুধিছে হয়, কিন্তু মই কি হেৰুৱাইছোঁ বা অসমবাসী কি হেৰুৱাইছে, ভাৰতবাসী কি হেৰুৱাইছে, কোনো আচলতে ভাবিব পৰা নাই। সেইবোৰ আমি গম পোৱা নাছিলোঁ। সেইবোৰ গম পোৱা হ'লেতো জুবিন গাৰ্গেও গম পালেহেঁতেন, আমি জুবিন গাৰ্গৰ মুখেই শুনিলেহেঁতেন। তাৰমানে মই আপোনালোকক কৈছোঁ যে আমি এজ এ মিউজিচিয়ান সেই মেনেজমেণ্ট চাইডটোত নোসোমাওঁ, মই সোমাব আমাৰ দৰকাৰ নাই। ধুনীয়াকৈ ৱেল মেনেজ হৈ থাকে, ঘৰলৈ গাড়ী আহে, প্ৰগ্ৰেমৰ জেগালৈ যাওঁ, প্ৰগ্ৰেম কৰি গুচি আহোঁ। আৰু যেতিয়া ৰেকৰ্ডিং বজাবলৈ মাতে সেই সময়ত মেনেজমেণ্ট নাথাকে, এইটো তেওঁৰ পাৰ্চনেল বস্তু। আজি তবলা লৈ আহিবা, আজি নেগেৰা লৈ আহিবা, গান এটা বজাবলৈ আছে, ৰেকৰ্ডিং বজাওঁ, ভাত চাত খুৱাই খাই গুচি আহোঁ ঘৰত।